Hi Pintako, কি খবৰ আমাৰ ভালে আশা কৰো আপোনালোকৰ ভালেই Hi Pintako, কি খবৰ আমাৰ ভালে আশা কৰো আপোনালোকৰো ভালেই আজি আপোনালোকলৈ পুনৰ এটা ব্লগ ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰো সকলোৱে যাতে ব্লগটো মৰম চেনে দিব আজি ব্লগটোত আমি কি কৰিলো তাৰে দেখাবলৈ চেষ্টা কৰিম এতিয়া 12টা বাইছে আমি ইতিয়াৰ পৰা ব্লগটো আৰম্ভ কৰিবলৈ লৈছো তেন্তে বলক ব্লগটো আৰম্ভ কৰো এতিয়া আমি সিমেন্টৰে ফুলৰ দানি এটা বনাবলৈ লৈছো ইয়া খুটি এটা পুতি লৈছো পুতি লৈ পেলাই ইয়াত বটল এটা হুমুৱাই দিছো হুমুৱাই লৈ পেলাই ইয়া সিমেন্ট লৈছো সিমেন্ট খিনি পানী দি পেলাই অলপ মিক্স কৰি লৈছো অলপ পনিয়া টাইপত কৰিব আৰু তাত এখন ৰুমাল লৈছো ৰুমালখন লৈ পেলাই সিমেন্ট খিনি ৰুমালখন পুৰা এনেকে মই কৰি দিয়া লেখাকে কৰি দিব এনেকে কৈ গুটেখন ভিজাই দিছো মোৰ ৰুমালখন ভিজোৱা প্ৰায় সম্পূৰ্ণ হৈ গৈছে সবতে সিমেন্টবোৰ লগাই দিব বৰ একদম পেলপেলিয়া কৰি নেপৰা বাৰু অলপ জুখৰ কৰিব এয়া চাওক মোৰ ৰুমালখন হৈ গ'ল এতিয়া আমি বটলটো তেনেকে পুতি পেলাই ইয়াত থৈ দিছিলো ইয়াৰ ওপৰত লাহেকে মই ৰুমালখন এটা ভাজত দি দিম এয়া চাওক হেনেকে দি দিব সবফালে লাহে লাহে কুচ কুচকে এনেকে জাপি জাপি ধুনিয়াকে খাপ খুৱাই দিব তাৰ পিছত ৰছী এডাল লৈ পেলাই এনেকে ৰুমালখনৰ আগবু গাঠি দি এনেকে সাইডলে এনেকে টানি টানি খুটি পুতি পেলাই এনেকে টানি দিব এনেকে চাৰিফালে চাৰিটা ৰুমালৰ আগ এনেকে খুটি পুতি এনেকে টানি দিব তেতিয়া দানিটো মুখখন বহল হৈ যাব এয়া মই গুটে কিফালে এনেকে কৰি ললো কৰি লোৱাৰ পিছত চাৰিফালে মই এনেকে ৰছীয়ে বান্ধি ললো বান্ধি লৈ পেলাই ওপৰৰ মূৰটো গুই এনেকে ৰছী এডালে বান্ধি দিছো যাতে যিখিনি মই কুচ বহাই দিছিলো হেখিনি যাতে পুৰা ধুনিয়া ষ্টেপত ৰখি যায় ৰখি বান্ধি যোৱাৰ পিছতো এনেকে আকৌ আপোনালোকে কুচবোৰ মিলাই দিব যেনেকে ৰখাই দিয়ে তেনেকে শুকাই গলে একেটা ভাজতে ৰখি যাব এতিয়া আমি ফুল থোৱা হেতু ৰুমালৰে দানি নিচিনা হ'ব আৰু হেতু বনাই পেলাই থৈ আহিছো যেহেতু শুকাবলৈ অলপ টাইম লাগিব এইকেইটা কি কৰি আছে সব দেই চাহত দিলো যেহেতু গ্লাস দি পেলাই পোহৰ দি আছে ৰব দেখাম দি হেতু শুকাই হৈ গলে মানে আপোনালোকক দেখাই দিম এতিয়া আমি যাও বলক আমি তিনটাই জলকীয়াৰ খেতি কৰিছো ঘৰত নহয় আমি কাম কৰি নথাকিলে মোবাইল চবাইল টিপি থাকিলে নহয় মাহাতে ৰাম গালি পায় অকল খাবলৈ আছো কাম বন নকৰ সেইকাৰণে আমি তিনটাই নহয় জলকীয়া ভুট জলকীয়া পচাই পেলাই খেতি কৰিছো হেয়া আপোনালোকক দেখাম বলক এয়া আমাৰ গিটাৰ জলকীয়া খেতি এয়া ভুট জলকীয়াৰ গুটি আমি এনেকে পচাইছিলো এনেকা টেমা বা কেবেকত দি পচালে চৰাই খুচৰিবলৈ সুবিধা নাপায় আৰু গুটেখিনি গুটিয়ে গজে বাৰু এয়া আমাৰ যিখিনি দিছিলো প্ৰায় গজিল এই পন্থিলটোতে অলপ কম হল এয়া আমাৰ তুলিকাই তিবেনটাই মুয়ে জলকীয়া নাই লগা ভাইটি ভাগৰ জলকীয়া জোপা এয়া লাগিছে আৰু অলপ আছে ইফালে Close your eyes, only got one night. Just put your trust in me.
ঘৰৰ এজন মহাপুৰুষ এবাৰ মেট্ৰিক দিব আমি কেমেৰাটো লৈ পেলাই কিবা এটা কৰি থাকিলে সি পিছফালে আহি পেলাই বহি ল'ব দিছেনে এনেকুৱা আৰু কাকা ঘৰত আছে বাৰু মেট্ৰিক দিব 3rd ডিভিজনে পাব নে 1st ডিভিজনে পাব ঠিকানে নাই নে ফেলেই কৰিব নে ঠিকেই নাই পঢ়া ধান্দা নাই এনেকুৱা আৰু কাৰোবাৰ ঘৰত আছে নিৰাম পিটন খাইছে পিটন খাই লেলা হৈ গৈছে দিছে নহয় মায়ে ৰাম দিয়ে ইয়াক মৰি দিওঁ অৱশ্যে তুলিকাই দিয়ে কি টিবেনটাই দিয়ে তথাপিতো ইয়াৰ লাষ্ট এতিয়া পিছফালে আহি বহি আছে নহয় যেতিয়ালৈকে কাণ চেপা দুটামান নিদিওঁ বা চৰটা নিদিওঁ ই উঠি নাযায় কাকা ঘৰত আছে এনেকুৱা কমেণ্ট কৰি জনাবচোন দেই হয় এতিয়া আমি তিনিটা বহি বহি আমনি লাগিছে কি খাওঁ কি নাখাওঁ লাগিছে যিহেতু ফুলদানিটো শুকুৱাই নাই ৰখি আছোঁ শুকাব কেতিয়া বুলি তেতিয়া আমি তিনিটাই কাজি নেমু কুটি পেলাই জ্বলা দি খাবলৈ লৈছোঁ এতিয়া আমি টেঙাটো খাই লওঁ আহক তাৰপিছত আমি আপোনালোকক ফুলদানিটো ওচৰলৈ নি আছোঁ বনোৱা অলপ টাইম হ'ল যিহেতু আমি কথা বতৰা পাতি গৈ টেঙা চেঙা খাই কৈ আমি বহুত টাইম ৰখিলোঁ এতিয়া নহয় চাওঁ চাওঁ লাগি আছে শুকাইছে নে নাই শুকোৱা আপোনালোকেও চাব কিমান টাইম হ'ল কিমান মানে শুকালে এতিয়া বলক চাওঁ এয়া চাওক এতিয়া চিমেণ্টৰ যিটো টিৱাৰ মানে পানীৰ ৰং আছিলে ন সেইটো এতিয়া শুকাই গ'ল পুৰা টান টান হৈ গ'ল এতিয়া সাৱধানে আমি এইটো উলিয়াই ল'ম ৰছী লগাই পেলাই অলপ টানি টানি দিছিলোঁ সেই ৰছীখিনি ব্লেড লৈ পেলাই মই কাটি দিছোঁ কাটি দি পেলাই এতিয়া মই এইটো বটলটোৰ পৰা ভালকৈ উলিয়াই ল'ম এইটো পুৰা আমি ধুনীয়াকৈ উলিয়াই ল'লোঁ এতিয়া বলক আমি টেবুলত গৈ ফুলদানি সজাওঁগৈ টেবুলত এয়া এনেকৈও ভিতৰটো এনেকুৱা ফুলৰ থোপা দি পেলাই থ'ব পাৰে আমাৰ যিহেতু ওলমা ফুলদানি এটা আছে তাত আমি ফুলৰ থোপাখিনি ইয়াত আমি এয়া ভৰাই দিলে চাওক কি মস্তি লাগিছে এনেকৈ আপোনালোকৰ ঘৰতো বনাই পেলাই সজাব পাৰে এনেকৈ বনাই পেলাই চাব একেবাৰে সহজ চিমেণ্টটো বেছি নাযায় 3-4 মুঠিমান হ'লেই হ'ল দেখিবলৈ বহুতেই ধুনীয়া লাগিছে ওচৰৰ পৰাটো আৰু ধুনীয়া ভাল লাগিছে যদি এনেকৈ আপোনালোকৰ ঘৰতো বনাই চাব পাৰে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম তেন্তে আজিলৈ ইমানেই ধন্যবাদ